নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল গৰমৰ দিন পৰিছে সকলোৰে টেঙা খাব মন যায় নহয় জানো তো আজি মই আপোনালোকৰ কাৰণে কুজি থেকেৰা টেঙাৰ চৰবত কেনেকৈ বনাই তাকে দেখুৱাবলৈ এই ভিডিঅটো বনাইছো আহকচোন ভিডিঅটো ষ্টাৰ্ট কৰো কুজি টেঙা এবিধ টেঙা ফল এই ফলবিধ দেখিবলৈ যেনে ধুনীয়া খাবলৈও তেনে সোৱাদ আৰু লগতে উপকাৰী এই ফলবিধ বহুতে দেখা নাই প্ৰায় বিলুপ্তিৰ ফালে গৈ আছে এই টেঙা বিধৰ ভিতৰত যি গুটি আছে খাবলৈও মিঠা হয় এই টেঙাটো সৰু সৰুকৈ কাটি ৰ'দত শুকুৱাই লোৱা হয় আৰু এইখিনিকে আমি কুজি টেঙাৰ সুঠি বুলি কওঁ এটা ডাঙৰ পাত্ৰত পানী ভৰাই ল'ব আৰু 5-6 টুকুৰ সুঠি আপুনি তাত তিয়াই থব 2 ঘণ্টা মানৰ কাৰণে এই পৰিমাণখিনি 3 পৰা 4 জন লোকৰ কাৰণে হ'ব 2 ঘণ্টা পাছত সুঠিবোৰ ব্লেন্ডাৰৰ সহায়ত নহলে হাতেৰে পিটিকি ল'ব সুঠিবোৰ পানীৰ লগত মিহলি গৈছে এতিয়া ইয়াত কলা নিমখ মিহলি কৰিব আধা চামুচ আৰু 3 পৰা 4 চামুচ চেনি দিব এই কুজি টেঙাৰ সুঠিবোৰ বটলত তিয়াই ফ্ৰিজত ভৰাই থব পাৰিব আৰু আলহী আহিলে 5 মিনিটতে বনাই দিব পাৰে ঘৰত পুদিনা থাকিলে পুদিনাৰ পাত কেইখিলামান তাত মিক্স কৰিব পাৰিব সৰু সৰুকৈ কাটি ল'ব আৰু মোৰ কিচেন গাৰ্ডেনত পুদিনা আছিল কাৰণে মই লৈ ললো আপোনালোকে এটো স্কিপ কৰিবও পাৰে এই চৰবত পেটৰ কাৰণে বহুত উপকাৰী আৰু খাইও ভাল লাগে আপোনালোকেও বনাব আৰু খাই কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব